স্কুটাৰ মটৰচাইকেলৰ ডিচিশ্যন হৈ যাব। দ্বিতীয়তে আৰু কেইটামান কাম আমি ষ্টুডেণ্টৰ কাৰণে চিন্তা কৰি আছো। কলেজৰ পৰা অহা যোৱা কৰিবৰ কাৰণে অকণমান হ'লেও ল'ৰা ছোৱালীবিলাকক পকেট খৰচ এটা দিয়াৰ কথা, যাতে দেউতাক মাকৰ ওপৰত বহুত বেছি বুজা হ'ব নালাগে। অহা বছৰৰ পৰা স্কুলৰ কিতাপ কলেজৰ কিতাপ গোটেই কথাবিলাক আমি ধুনীয়া কৰি ল'ম, যাতে দুখীয়া ল'ৰা ছোৱালীবিলাকে পঢ়াৰ ক্ষেত্ৰত কোনো কষ্ট পাব নালাগে। দুখীয়া মধ্যবিত্ত সকলোৱে, মই দুখীয়া বুলি কওঁতে মধ্যবিত্তকো লগত ধৰি লৈছোঁ, ধুনীয়াকৈ যদি কৰিব পাৰোঁ আমাৰ খুব ভাল হ'ব। অহা এপ্ৰিল মাহৰ ভিতৰত স্কুটাৰ মটৰচাইকেলৰ ডিচিশ্যন হৈ যাব। দ্বিতীয়তে আৰু কেইটামান কাম আমি ষ্টুডেণ্টৰ কাৰণে চিন্তা কৰি আছো। কলেজৰ পৰা অহা যোৱা কৰিবৰ কাৰণে অকণমান